লাগে এইটো গেট কলাক্ষেত্ৰ সো গাইস এইটো ষ্টাৰ্ট কৰি দিলে এতিয়া লাইটৰ ডিজাইন বহাৰত বলা আগৰাইছে আৰু এইটো Hello guys, welcome back to my YouTube channel Maidul's vlog. আৰু আজি আমি ক'ত গৈছোঁ বুলি আজি আমি যাই আছোঁ কলাক্ষেত্ৰত এই ৰাতিপুৱা আজি কি হৈছিল 8:41 হৈছে চাই লওক গাইছ 8:41 হৈছে আৰু এতিয়া আমি যাই আছোঁ কলাক্ষেত্ৰত আৰু মানে আজি এখন আমাৰ তাৰমানে কুইজো হ'বলৈ যাই আছে আৰু যিহেতুকে আজি 5 নৱেম্বৰ আৰু 5 নৱেম্বৰ অৰ্থাৎ আজি আমাৰ সুদান্ত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু তিথি আজি 12 সংখ্যক মৃত্যু তিথি হয় তেখেতৰ গতিকে সেই উপলক্ষে আজি কুইজো আছে আৰু আমি কুইজতো অংশগ্ৰহণ কৰিম আৰু লগতে আজি আমি কলাক্ষেত্ৰ ভ্ৰমণ কৰিম সৰু সুৰাকৈ গতিকে বলক আমি চাই থাকক ভিডিঅ'টো আমি আৰু আমি 7জন যাইছোঁ এই মইদুল মই আৰু ৰাকেশ এইফালে জুমন সৰুতে গৈছিলোঁ বহুত সৰুতে মনত নাই এতিয়া বহুত যাম সৰুতে আৰু গাইজ আমাৰ এই আমাৰ বিদ্যালয়খনতে প্ৰাকৃতিক সমাৰোহ আয়োজন কৰা হ'ব তাৰ গতিকে সমাৰোহ দায়িত্ব মোকেই দিছে আমাৰ বিদ্যালয়ৰ গতিকে যোন পুৰণা ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়ি গৈছে তেওঁলোককো নিমন্ত্ৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ আৰু আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ অলপ আগত যাই বাছত যাম ডাইৰেক্ট খানাপাৰা বাছ পালে খানাপাৰাত যাম কাৰণ খানাপাৰাৰে ওচৰ হ'ব আমাৰ পাঞ্জাবাৰীত তালৈ যাম এনেকৈ চাই থাকক ভিডিঅ'টো গাইছ এতিয়া আমি গাড়ী ৰখি আছোঁ বাছত যাম আৰু বাছ ৰখি আছোঁ বাছ আহিব নে কিমান দেৰি বাৰ গাইছ এতিয়া বোলো আমি দীঘলী পুখুৰী পাই এটা কথা মনত পৰি গৈছে গাইছ ফাইনেলি আহি পালোঁ এতিয়া কলাক্ষেত্ৰ এতিয়া যাব লাগে গাইছ আহিবা এই জাষ্ট ইমান টাইম লগাই বাছ বিলাকে গাড়ী আৰু যিকি নহওক ফাইনেলি আহি পালোঁ মানে এতিয়া আমি অলপ দেখাই লওঁ তাৰপিছত আহিছোঁ গতিকে কিবা দেখাই লওঁ তাৰপিছত যাওঁ আমি কলাক্ষেত্ৰৰ ভিতৰত আপোনালোক গোটেই দৃশ্য দেখুৱাব গাইছ আমি এতিয়া গৈ আছোঁ কলাক্ষেত্ৰৰ ভিতৰত গৈ দেখুৱাই আছোঁ আপোনালোকক এতিয়া গেটটো চাই লওঁ আপোনাৰ গেটটো বহুত ভাল লগা গেট এইটো গেট কলাক্ষেত্ৰ বহুত ভাল লাগে আৰু ট্ৰেডিশ্যনেল কিবা কিবি বনোৱা আছে ইয়াত চাওক কলাক্ষেত্ৰৰ মনোমোহা দৃশ্য চাৰিওফালে কেৱল শান্তি আৰু শান্তি নিৰৱতা এইটো চুইমিং পুল পিছফালে আহি আছে আমাৰ জ্ঞানক উঠলি যাব কলাক্ষেত্ৰৰ নতুনকৈ বনাই আছে আৰু কিবা কিবি এইবিলাক ৰাস্তাবিলাক নতুনকৈ বনাই আছে বনাইছে কিবা কিবি ৰাস্তা ভালদৰে বনাই আছে
আমি কলাক্ষেত্ৰত কৰি আছোঁ। এইবিলাক দেখিছে কলাক্ষেত্ৰৰ মনোমোহা দৃশ্য। আমি এতিয়া গৈছোঁ পাহাৰৰ ওপৰত। পাহাৰৰ ওপৰত মানে কলাক্ষেত্ৰতে আৰু এটা কুইজটো অলপ দেৰিকৈ ষ্টাৰ্ট হ'ব। তাতো অংশগ্ৰহণ কৰি আমি চাই দিওঁতে আমি সৌন্দৰ্যৰ মাজেৰে এয়া আমাৰ এজন বিখ্যাত কবি নহ'ব পাৰে, কিন্তু যিকেইটা লিখে ভালেই লাগে আৰু। তো কৈ দি অসমীয়া কিবা এটা লাগে। আমি প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত নতুনত্ব বিচাৰি যাই আছোঁ। ইয়াতে ক'বলৈ আৰু এনেকুৱা সৌন্দৰ্যৰ মাজত যিটো শান্তি, সেইটো শান্তি কিন্তু গান গাব এইবিলাক কলাক্ষেত্ৰ নতুনকৈ বনাই আছে, মানে পুৰণি হৈ গৈছে, ৰং চং বেয়া হৈ গৈছে, নতুনকৈ কৰি আছে আৰু মানে কৰি আছে। কি কৰি আছ নতুনকৈ? মানে ৰাকেশ ইমেজিন কৰচোন, ইয়াৰ পৰা বোলে বাগেৰি যাই আছে তলত। আৰু একবাৰ প্ৰেক্টিকেল কৰি চাব লাগিছিল কিন্তু। কি যায় সৰু সৰু জ্ঞানৰ দৰে, আমাৰ জ্ঞানৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে এইফালে কিবা যায় আৰু। বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ, ইয়াতে হ'বলৈ গৈ আছে আমাৰ কুইজ কম্পিটিশ্যনটো। তেখেতকো অঞ্চললৈ আমন্ত্ৰণ জনাইছোঁ। হাজৰিকাৰে অতিবাহিতে উপহাৰ দিব আগবঢ়াইছে। তো এতিয়া কুইজৰ পৰা তাত প্ৰেক্ষাগৃহৰ পৰা ওলাই আহিলোঁ। মানে কুইজৰ লগতে আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হ'ল। আমি কুইজত নিজিকিলোঁ বাৰু, তথাপিও অংশগ্ৰহণ কৰি খুবেই ভাল লাগিল। এতিয়া আপোনালোক চায়েন্স মিউজিয়াম আহি থাকে, কিন্তু কলাক্ষেত্ৰখন অলপ দেখুৱাই আছোঁ। আজি প্ৰগ্ৰাম শেষ আৰু আজি আমি নিজিকিব পাৰোঁ কুইজত, কিন্তু কি বুলি কয়, অংশগ্ৰহণ কৰি বহুত ভালে লাগিছে, বহুত ভাল লাগিছে। নিউ এক্সপিৰিয়েঞ্চ, কাৰণ আমি এনেকুৱাকৈ দূৰত আহিলোঁ, দূৰত আহি কেতিয়াও কুইজ খেলা নাছিলোঁ, আজি ফাৰ্ষ্ট দূৰতে আহিলোঁ। কিন্তু এনেকুৱাকৈ কলাক্ষেত্ৰত আহি ধৰক এখন সুন্দৰ কুইজ এখন খেলিলোঁ, বহুত নজনা কথা শিকিব পাৰিলোঁ। তাৰ লগতে কলাক্ষেত্ৰৰ আহি পেলাই কলাক্ষেত্ৰৰ যোনবিলাক দৃশ্য সেইবিলাক চালোঁ। তাৰপাছত ইয়াত থকা সংগ্ৰহালয়বিলাক চালোঁ, ভূপেন হাজৰিকাৰে হওক, আৰু লগতে আমাৰ যিবিলাক অসমীয়া সংস্কৃতিৰ সংগ্ৰহালয়টো আছে সেইটোও চালোঁ। আপোনালোকে নিশ্চয়কৈ আহিব, বহুত ভাল লাগে। গাইছে খাই আছে আমাৰ, খাই লওঁ সিহঁতৰ লগত। এতিয়া আমি ইয়াত ওপৰ ফালে গৈ আছোঁ। কি আছো ওপৰত কোনোবা যায় কথা আছে না? মই আহিছিলোঁ কিন্তু পাঁচটো না মই একবাৰ আহিছোঁ, পূৰ্বা আহিছিলোঁ। আজি এতিয়া ইয়াত ফটোশ্বুট চলি আছে আমাৰ, আৰু আমাৰ এইকেইটা এতিয়া কলাক্ষেত্ৰৰ মাজে মাজে এইকেইটা দৌৰি আছে, দৌৰি আছে। কি দেখা পাইছা এনেকে দৌৰি আছে যে?
তো আমি ওপৰেদি যাই আছোঁ আমি গোটেইকেইটাই ঘূৰি যাম ঐ থাক তই বাই বাই যা গম পাইছোঁ দেই ভাষাত দিছিল নেকি লাইট পাতি আমি দুটাই এতিয়া গৈ আছোঁ লগৰকেইটা আমাক এৰিয়ে গ'ল মানে আমি ফটো উঠি যাওঁতে এতিয়া পালোঁ ইয়াত ৰং ধেমালিত মানে সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে বনাই থৈ দিছে এইবিলাক আমি এতিয়া ইয়াত বহি আছোঁ বাকী চিন্তা কৰিব বিচাৰি পোৱা নাই বহুত ভাল তুমি কৰিলোঁ দেখিলে আপোনালোকে মৰম লাগছে না আৰু যদি মৰিল অহা নাই আমি এতিয়া গৈ মই যাম চাম এইবিলাক স্কুলৰ ল'ৰা ছোৱালী ইয়াত ফুৰিব আহিছে আমি তিনিওটাই ঘূৰি আছোঁ পুৰা এতিয়া সেইফালে গৈ আছোঁ থাকক এতিয়া এইটো মিউজিয়াম কি আছিল পূৰ্বজ্যোতি মিউজিয়ামটোৰ ভিতৰত যে গৈছোঁ এতিয়া আমি ইয়াত মিউজিয়ামটোৰ ভিতৰত আছোঁ এইবিলাক চাওক এইটো আমাৰ জ্ঞান এইটো আমাৰ জ্ঞান জ্ঞান এইটো ওপৰত দেখা ওপৰত এতিয়া আমি ওপৰত আহিছোঁ মিউজিয়ামটো কি আছে আপোনাক দেখুৱাই আছোঁ আমাৰ অসমীয়া সংস্কৃতিৰ বিহু যিটো বিহু আগতে মানে বছৰটো এইবিলাক এইটো ফ্ল'ৰত মোটামুটি অসমীয়া সংস্কৃতিৰ সকলোখিনি বস্তুৱেই আছে সাংস্কৃতিক মানে ইয়াত কাপোৰবিলাক বিভিন্ন জনগোষ্ঠীৰ কাপোৰবিলাক আছে ইয়াত আৰু এয়া মাটিৰ আৰু এইটো কি আছিল এইটোৰ নামটো কি মহৰিঙৰ ওপৰত নহয় মহৰিঙৰ ওপৰততো এইটো পেপা আৰু এইকেইটা কিবা কিবি নামবিলাক নাজানো মই ভালদৰে আৰু এইবিলাক আছে ইয়াত চাইছোঁ যাবলৈ কলাক্ষেত্ৰত যিবাৰো দেখুৱালোঁ আৰু এতিয়া ওপৰত এটা ফ্ল'ৰ আছে ন আৰু এতিয়া ওপৰত গৈ আছোঁ তাত কি আছে আৰু দেখুৱাই আছোঁ এইবিলাক এইটো কি বুলি কয় থাপনা বুলি কয় আমাৰ সাঁচিপাতৰ পুথি সাঁচিপাত মানে কি আপোনালোকে জানে চাগে সাঁচিপাত মানে কি আপোনালোকে জানে শংকৰদেৱে যিবিলাকত পুথিবিলাক লিখিছিল আৰু আগতে সিহঁতে লিখিছিল ত' এতিয়া মিউজিয়ামটোৰ ভিতৰৰ পৰা ওলাই আহিলোঁ ভৱেন্দ্ৰনাথ শইকীয়া আহিছোঁ এতিয়া মানে ইয়াত ল'ৰা ছোৱালীবোৰৰ খেলাৰ কাৰণে বা সেইকাৰণে এইবিলাক বিভিন্ন ধৰণৰ বস্তু বনোৱা আছে এইবিলাক দেখিছে কি বনোৱা আছে তো গাইজ এইটো ষ্টাৰ্ট কৰি দিলে এতিয়া
মেট্ৰৰ পৰা ওলালোঁ এতিয়া বাছত উঠিবলৈ যাব লাগে So guys, এতিয়া বাছত উঠিলোঁ ইয়াৰ পৰা যাম তাৰপৰা আৰু এখন বেলেগ বাছ লৈ বাই বাই আৰু লগ পাম নেক্সট তেতিয়ালৈ বাই বাই আৰু লগ কৰি এতিয়ালৈ চাই আছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গধূলি গুৱাহাটীৰ